আপোনালোকক নেক্সট এটা ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এতিয়া বৰ্তমান মই যাই আছোঁ ৰাস্তাৰে আৰু গৈ থাকোঁতে দেখা পালোঁ এজা অজগৰ তাৰমানে ৰাস্তাতে মৰি আছে আপোনালোকক দেখাই আছোঁ এয়া চাওক মানে কি আহি থাকোঁতে ৰাস্তাত দেখা পালোঁ কি অজগৰ সাপ এডাল পৰি আছে এখন গাড়ী তাৰমানে ইয়াক খুন্দাই কিনে পেলাই থৈ গৈছে গাড়ীখনৰ কি হৈছে এতিয়ালৈকে বৰ্তমান গম পোৱা নাই কিন্তু ইয়াক কি কৰে বৰ্তমান কোনো মানুহ আহিও পোৱা নাই এতিয়া আহি দেখা পালোঁ মই ইয়াতে ৰাস্তাৰ মাজত বহুতো জাম লাগি গৈছে গাড়ীবিলাক এইফালৰ গাড়ী সেইফালে যাব নোৱাৰা হৈ গৈছে মানে একদম মানে এনেকুৱা তাৰমানে পৰিস্থিতি হৈছে বাইক আৰু এইটোৰ মানে কিবা কিবি হোৱা বুলি কৈছে মানুহবিলাকে এতিয়া বৰ্তমান মেডিকেলত ৰখা বুলি কৈছে আৰু মই আহি দেখা নাপালোঁ মই অহাৰ আগতে তাৰমানে এক্সিডেণ্টটো হৈছে ইয়াতে এই চাংচাৰি পালোঁ আৰু আপোনালোকক মই পঢ়া কলেজখন দেখাই আছোঁ বৰ্তমান আহি এই চাংচাৰি পাই গ'লোঁ এখন হ'ল চাংচাৰি কলেজ ঘাট কলেজ এখনতে মই পঢ়া আৰু যাব পাৰে চাংচাৰি আৰু আপোনালোকে চাব পাৰে টিভি চাব পাৰে কেনেকুৱা এতিয়া বৰ্তমান বৰষুণ আহি আছে তো গাইজ বৰ্তমান মই এতিয়া আহি কিনে ঘৰ পালোঁ আৰু কাপোৰ চাপোৰ সলাই ভাত পানী খালোঁ আপোনালোকক ভিডিঅ'টো দিয়া নহ'ল এতিয়া বৰ্তমান আপোনালোক দেখাইছোঁ আমাৰ গাঁৱৰ যি বানপানী দেখাইছোঁ মানে যোৱা বছৰ পানী বহুত হৈছিলে ইয়াতে আমাৰ ইয়াতে মানে কি আমাৰ দলঙৰ এইখিনিলৈকে পানীৰ লেভেল হৈছিল এইখিনিলৈকে এইখিনিত দুনিয়াৰ বহুত পানী হৈ গৈছিলে এইবিলাক চব ধাৰ বৈ গৈছিল আৰু বৰ্তমান এইবাৰৰ পানী বৰ্তমান হৈ আছে আৰু যদি 2-3 দিনমান বৰষুণ এনেকৈ দি থাকে বানপানী আগৰ বছৰৰ নিচিনা হৈ যাব আপোনালোকক দেখাই আছোঁ বৰ্তমান এতিয়া পানী কিমান হৈছে এইখন আমাৰ দলং আৰু অলপমান পানী হ'লে দলং ভৰ্তি হৈ যাব আৰু আগৰ বছৰটো আৰু এইফালে চাব পাৰে এইফালে আমাৰ আৰু অলপ গ'লে তাৰমানে পুখুৰীটো তাৰমানে পানী সোমাই যাব আৰু মাছবিলাক ওলাই যাব যোৱা বছৰো বহুত মাছ ওলাই গৈছে দলঙৰ তলত অলপ বাকী বৰ্তমান এখন কাষৰ তল যাব আৰু বৰ্তমান আমাৰ সেইখনো আৰু 2 দিনমান পাছত যাব আৰু মানে কি বৰষুণ যদি এনেকৈ দি থাকে নিশ্চয় পানী হৈ যাব আপোনালোকক দেখাই আছোঁ এইফালে চাব পাৰে চবফালে পানী জেগাবিলাক একদম বৰষুণৰ কাৰণে বহুত লেতেৰা হৈ গৈছে একদম বৰষুণ আৰু 2 দিনমান যদি দি থাকে এনেকৈ যোৱা বছৰ এইখিনিত বহুত পানী হৈছিল আপোনালোকক মই বৰ্তমান ফটো এখন দেখাই দিম বাৰু বহুত ফটো হৈছিল এইখন আমাৰ দলঙতো বহুত পানী গৈছে আমাৰ ঘৰত একফাল পানী গৈছে এতিয়া মই মানে গুৱাহাটী যাই আছোঁ আপোনালোকক দেখাই আছোঁ অলপ মানে গুৱাহাটী যাবলৈ তো ফ্ৰেণ্ড বৰ্তমান মই আহি চাংচাৰি পালোঁ আৰু এইটো মানে গুৱাহাটী এমছত যোৱা ৰাস্তা এইফালে গুৱাহাটী এমছত যায় আৰু এতিয়া এইটো বাৰু বেলেগ দিনা দেখাম আজি এতিয়া বৰ্তমান বহুত দেৰি হৈছে নেক্সট এটা ব্লগত দেখাই দিম এমছ মেডিকেলখন আৰু এইটো মেইন ৰাস্তা গুৱাহাটী ৰোড পাই গ'লোঁ আৰু নাৰায়ণ মেডিকেলৰ এইফালে চাব পাৰে নতুনকৈ এখন মানে স্কুল খুলিছে এইফালে
বৰ্তমান আহি আমিনগাঁও পালোঁ আৰু অলপ গ'লে মই জালুকবাৰী পাম আৰু আমিনগাঁও পালোঁ আহি আপোনালোকে চাই থাকক তো এতিয়া বৰ্তমান গৈ থাকোঁ আৰু অলপ আছে বৰ্তমান জালুকবাৰী পামেই আৰু অলপ জালুকবাৰী পালোঁ আৰু আপোনালোকে দেখা পাইছে জালুকবাৰী কেনেকুৱা ভিউ এটা দেখা পাইছে নতুন ভিউ আৰু ইয়াৰ মাজতে মই মোৰ ব্লগটো এতিয়া আজি ইয়াতে হেৰি কৰিছোঁ আৰু নেক্সট এটা ব্লগত লগ পাম আৰু এই ভিডিঅ'টো আজি ইয়াতে অন্ত পৰিল আৰু এটা নেক্সট এটা ভিডিঅ'ত লগ পাম আপোনালোকক এতিয়ালৈকে বাই বাই